নমস্কাৰ সতীৰ্থসকল, এটা সম্পূৰ্ণ নতুন বিষয় আগত লৈ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱেই জানে আমাৰ অসমীয়াৰ বাপুতি সাহোন বহাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু নামেৰে জনাত। অসমীয়া সমাজৰ পৰম্পৰা মতে সেইদিনা 100 এবিধ শাকৰ আঞ্জাৰে পঁইতা ভাত খাব। এইদৰে খালে বছৰটোলৈ সৰু সুৰা কিছুমান বেমাৰ আজাৰে লগ দিব নোৱাৰে। এয়া আমাৰ লোকবিশ্বাস অৰ্থাৎ পৰম্পৰা। আচলতে একোটা জনবিশ্বাসৰ মাজতেই বহুত ডাঙৰ সত্য লুকাই থাকে। বৰ্তমানৰ বিজ্ঞানৰ যুগত খেতি বাতিৰ পৰা শিক্ষা, চিকিৎসা, যোগাযোগ, ইণ্টাৰনেট, আনকি ঘৰখনৰ যাৱতীয় সৰু বৰ কাম কাজৰ মাজতো বিজ্ঞানৰ প্ৰয়োগ ঘটে। ফলত আমিবোৰ লাহে লাহে প্ৰকৃতিৰ পৰা আঁতৰি আহিছোঁ। তাৰ পৰিণতিত বিভিন্ন সৰু সুৰা বেমাৰ আজাৰে আমাক সততে অসুবিধাত পেলাইছে। উন্নত চিকিৎসাৰ নামত নিজৰ শৰীৰটোক অযথা শাস্তি দিছোঁ, মানসিক অশান্তিত ভুগিছোঁ আৰু ঘৰখনত পৰিয়ালটোত বিভিন্ন সমস্যাই আৰ্থিকভাৱেই হওক মানসিকভাৱেই হওক সমস্যাৰ সৃষ্টি কৰিছে। সেয়েহে মই আপোনালোকক কিছুমান বেমাৰৰ পৰা হাত সাৰি থাকিব পৰা, ঘৰৰ বাৰীখনতে পাব পৰা বা কৰি ল'ব পৰা কেইবিধমান ঔষধি গুণযুক্ত গছ চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া চাওক, এইজোপা পচতীয়া গছ, জোপোহা জাতীয় গছ। ইয়াৰ পাতবোৰ সৰু দীঘলীয়া আৰু গন্ধযুক্ত, ফুলবোৰ সৰু সৰু বেঙুনীয়া ৰঙৰ। এইজোপা দোৰোণ বন, বনজাতীয় গছ। জেওৰা কাষত বা ওখ ঢাপত এই গছজোপা হয়। পাতবোৰ পচতীয়া পাতৰ দৰে অলপ তাতকৈ লেৰেলা দীঘলীয়া। পাতবোৰত গন্ধ আছে, ফুলবোৰ সৰু সৰু বগা ৰঙৰ। চাওক, এইজোপা জেতুকা গছ। জেতুকা গছৰ পৰিচয় নিশ্চয় আপোনালোকক দিব নালাগে। এই গছজোপা বহাগ বিহু আহিলেই বিহুৱতীসকলৰ বাবে অতি প্ৰয়োজনীয় গছ হৈ পৰে। অকল যে হাতখন ৰং বোলাবৰ কাৰণেই যে জেতুকাজোপা প্ৰয়োগ হয় সেয়া নহয়। এই গছজোপা বহুত ঔষধিযুক্ত গুণ আছে। এইজোপা আপোনালোকে বাৰীত ঢাপতে কৰি ল'ব পাৰে। সোণবৰিয়াল, এই গছজোপা বনজাতীয় জোপোহা গছ। সততে মানুহে অলাগতিয়াল বুলি ভবা হাবি জংঘলত দেখিলে কাটি পেলোৱা এই গছজোপা বিভিন্ন বেমাৰৰ কাৰণে প্ৰয়োজনীয়। পাতখিলা ঘূৰণীয়া, হোমযুক্ত আৰু ফুলবোৰ পিংক অৰ্থাৎ গুলপীয়া ৰঙৰ। এইজোপা চাওক, নৰসিংহ, জোপোহা জাতীয় গছ, পাতখিলা সৰু সৰু। আপোনালোকে সকলোৱে নিশ্চয় নৰসিংহৰ পাত বজাৰৰ পৰা কিনি নি চাটনি বনাই খায়। আপোনালোকে গছজোপা দেখিছেনে নাই নাজানো, মই আপোনালোকক দেখুৱাই দিছোঁ। গুটিবোৰ সৰু সৰু, পকিলে কলা হয়। টুবুকি লতা বা থুপুকি লতা, এইজোপা লতা জাতীয় গছ। হাবি বন, জেওৰা আদি বগাই। পাতখিলা সৰু ঘূৰণীয়া, দেখিবলৈ বৰ মৰম লগা। আজিলৈ এই কেইজোপা গছকে চিনাকি কৰি দিলো আৰু বিভিন্ন গছৰ চিনাকি কৰি দিবলৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। যদিহে মোৰ এই প্ৰচেষ্টাক আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহ জনাবলৈও নাপাহৰিব।